Hello and welcome back to Knowledge Hub. Knowledge Hub লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। যোৱা এপিসোডত আমি আলোচনা কৰিছিলো অসমীয়া লোকগীতৰ সংজ্ঞা, উৎপত্তি, বৈশিষ্ট্য আৰু শ্ৰেণী বিভাজন বিষয়ে আলোচনা কৰিছিলো। আজি এপিসোডত আমি আলোচনা কৰিম অনুষ্ঠানমূলক লোকগীত সম্পৰ্কে। বলক তেতিয়াহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। আজি আমি আলোচনা কৰিব ওলাইছো লোকগীতৰ ভাগসমূহৰ ভিতৰত অন্যতম অনুষ্ঠানমূলক লোকগীত। অনুষ্ঠানমূলক লোকগীত কি হয়? অনুষ্ঠান শব্দৰ পৰা হৈছে কোনো বিশেষ সামাজিক, পাৰিবাৰিক বা ধৰ্মীয় অনুষ্ঠান। সেয়ে যিবোৰ লোকগীত বিশেষ অনুষ্ঠান উপলক্ষে গোৱা হয় সেইবোৰক অনুষ্ঠানমূলক লোকগীত বোলা হয়। এই গীতসমূহ কেৱল গীত নহয়, ই এখন সমাজৰ সংস্কৃতি, পৰম্পৰা, বিশ্বাস আৰু সামাজিক জীৱনৰ এক জীৱন্ত দলিল। অসমৰ বিভিন্ন অঞ্চলত জন্ম, নামকৰণ, বিবাহ, পূজা পাৰ্বণ আৰু অন্যান্য শুভ অনুষ্ঠানত এই গীতসমূহ গোৱা হয়। এতিয়া আমি গম পালো যে অনুষ্ঠানমূলক লোকগীত বুলিলে কি বুজা। তাৰ পাছত আহিছো অনুষ্ঠানমূলক লোকগীতৰ উৎপত্তি কেনেকৈ হৈছিল। মানুহে যেতিয়া সমাজবদ্ধভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই বিভিন্ন অনুষ্ঠান আৰু আচাৰ অনুষ্ঠানৰ সৃষ্টি হয়। এই অনুষ্ঠানসমূহ অধিক আনন্দময়, মংগলময় আৰু স্মৰণীয় কৰি তুলিবলৈ গীত গোৱাৰ পৰম্পৰা আৰম্ভ হয়। সেই গীতসমূহেই ক্ৰমে অনুষ্ঠানমূলক লোকগীত হিচাপে পৰিচিত হয়। এই গীতবোৰ বহু বছৰ ধৰি মুখে মুখে চলি আহিছে আৰু আজিও অসমত বহু ঠাইত সংৰক্ষিত হৈ আছে। তাৰ পাছত আমি চাওঁ অনুষ্ঠানমূলক লোকগীতৰ বৈশিষ্ট্যসমূহ। অনুষ্ঠানমূলক লোকগীতৰ কেইটামান বিশেষ বৈশিষ্ট্য আছে। প্ৰথমতে এই গীতসমূহ নিৰ্দিষ্ট অনুষ্ঠানৰ লগত জড়িত। দ্বিতীয় বৈশিষ্ট্যটো হৈছে এইবোৰ মুখে মুখে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে। তৃতীয় বৈশিষ্ট্যটো হৈছে ভাষা সহজ, সুৰ মধুৰ আৰু গাবলৈ অতি সহজ হয়। চতুৰ্থ বৈশিষ্ট্যটো হৈছে সমাজৰ পৰম্পৰা, বিশ্বাস, আধ্যাত্মিকতা আৰু সামাজিক মূল্যবোধৰ প্ৰতিফলন এই গীতবোৰত দেখা যায়। পঞ্চম বৈশিষ্ট্যটো হৈছে অধিকাংশ অনুষ্ঠানমূলক লোকগীত সামূহিকভাৱে গোৱা হয়। এতিয়া আমি গম পালো অনুষ্ঠানমূলক লোকগীতৰ বৈশিষ্ট্যসমূহ। তাৰ পাছত আমি চাম অনুষ্ঠানমূলক লোকগীতৰ প্ৰকাৰসমূহ। বিয়ানাম। অনুষ্ঠানমূলক লোকগীত বুলিলে যিবোৰ অনুষ্ঠানত গোৱা হয় তাকে আমি গম পাওঁ অনুষ্ঠানমূলক লোকগীত। এতিয়া বিয়ানামটো এটা অনুষ্ঠানত গোৱা হয় কাৰণে বিয়ানাম অনুষ্ঠানমূলক লোকগীত হয়। বিয়াৰ অনুষ্ঠানত মহিলাসকলে গোৱা মংগল গীতক বিয়ানাম বোলা হয়। এই গীতত কইনা দৰাৰ নতুন জীৱনৰ মংগল কামনা, পাৰিবাৰিক আনন্দ, আত্মীয় স্বজনৰ আবেগ আৰু সামাজিক পৰম্পৰা সুন্দৰভাৱে প্ৰকাশ পায়। অসমৰ প্ৰায় সকলো অঞ্চলতে বিয়ানামৰ পৰম্পৰা আছে। এতিয়া গম পালো যে বিয়ানামটো হৈছে অনুষ্ঠানমূলক লোকগীত। তাৰ পাছত আমি চাম আইনাম। আইনাম হৈছে নাম প্ৰসংগ, ভক্তিমূলক অনুষ্ঠান বা ধৰ্মীয় উপলক্ষত গোৱা লোকগীত। এই গীতসমূহত ভগৱানৰ বন্দনা, ভক্তি, মংগল কামনা আৰু আধ্যাত্মিক অনুভূতি প্ৰকাশ পায়। এতিয়া আমি গম পালো আইনাম কি হয়। তাৰ পাছত আমি চাম লখিমী সবাহৰ গীত। লখিমী সবাহৰ গীতটো আপোনাৰ অনুষ্ঠানমূলক লোকগীত। লক্ষী পূজাৰ দিনা নাইবা ঘৰলৈ ধান চপাবৰ দিনা সবাহ পাতি লখিমী সবাহৰ গীত গোৱা হয়। এতিয়া গম পালো লখিমী সবাহৰ গীত মানে কি হয়। অনুষ্ঠানমূলক লোকগীতৰ সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব কি হয়? এতিয়া আমি চাম যে অনুষ্ঠানমূলক লোকগীতৰ সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব কি হয়। অনুষ্ঠানমূলক লোকগীত অসমৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ।
এই গীতসমূহে লোকসংস্কৃতি সংৰক্ষণ কৰে, সামাজিক সম্প্ৰীতি বৃদ্ধি কৰে, পৰম্পৰা নতুন প্ৰজন্মলৈ কঢ়িয়াই নিয়ে, পাৰিবাৰিক আৰু সামাজিক বন্ধন শক্তিশালী কৰে, অসমীয়া ভাষা আৰু সংস্কৃতি জীয়াই ৰাখে। আজিৰ আধুনিক যুগতো বহু অনুষ্ঠানমূলক গীত গোৱাৰ পৰম্পৰা অব্যাহত চলি আছে। আজি আমি আলোচনা কৰিলোঁ অনুষ্ঠানমূলক লোকগীতৰ সংজ্ঞা, উৎপত্তি, বৈশিষ্ট্য, প্ৰকাৰ আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰিলোঁ। এই বিষয়টো ভালদৰে বুজি ল'লে লোকগীতৰ আন শাখাসমূহ বুজিবলৈ সহজ হ'ব। পৰৱৰ্তী এপিছ'ডত আমি আখ্যানমূলক লোকগীত সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিম। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰী যেন লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অন কৰি ৰাখিব। আজিৰ ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে। নেক্সট এপিছ'ডত আমি লগ পাম। আজিলৈকে আহিছোঁ। ধন্যবাদ।